আপুনি জানেনে যে ফাঁচি বা মৃত্যুদণ্ডৰ হুকুম লিখাৰ পিছত জাজে কলমৰ নিব ভাঙি পেলায় কিয় কলমৰ নিব নাভাঙিলে জাজে ফাঁচিৰ হুকুম দিব নোৱাৰিব নেকি এতিয়া প্ৰশ্ন হ'ল জাজে এনেকুৱা কিয় কৰে ইয়াৰ পিছত কেইবাটাও কাৰণ আছে জাজজনে কলমটোৱে লিখা ফাঁচিৰ হুকুমৰ বাবে মানুহজনৰ জীৱন অন্ত পৰে সেইবাবে মৃত্যুদণ্ড বা ফাঁচিৰ হুকুম দিয়াৰ পিছত সেই কলমটোৰ নিব জাজজনে লগে লগে ভাঙি পেলায় যাতে এনেকুৱা অপৰাধ আৰু লিখিবলগীয়া নহয় আৰু ইয়াৰ পিছত কলমটোৰো জীৱন অন্ত পৰে যাতে সেই কলমে এনেধৰণৰ আৰু আদেশ লিখিব নোৱাৰে ইয়াৰ বাহিৰেও আৰু এটা কাৰণ আছে ফাঁচিৰ হুকুম দিয়া জাজজনে যাতে সেই হুকুমক হাল সলনি কৰিব নোৱাৰে লগতে ফাঁচিৰ হুকুম দিওঁতে বা লিখোতে জাজজনৰ অন্তৰত যি দুখ অনুভৱ হয় সেই দুখ অলপ হ'লেও যাতে দূৰ কৰিব পাৰি সেই কথা অনুধাৱন কৰি জাজজনে কলমৰ নিব ভাঙি পেলায় এয়াই হৈছে জাজে ফাঁচিৰ হুকুম দিয়াৰ পিছত কলমৰ নিব ভঙাৰ মূল কাৰণ আপোনাৰ এই তথ্যখিনি জানি কেনে লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ তথ্য লাভ কৰিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম